এই স্বাগতম জনাইছোঁ আনটি ভিডিঅ'ত। আজি ওলাই আহিছোঁ অকণমান, ভাবিছোঁ অকণমান ফুৰি আহোঁগৈ, বহুদিন ফুৰি আবেলি ফুৰিবলৈ যোৱা হোৱাই নাই ব্যস্ততাৰ কাৰণে। আজি সেইকাৰণে অকণমান ফুৰি আহোঁগৈ বুলি ভাবিছোঁ। ক'ত যাওঁ নাজানো, এনেই ওলাই যাম আৰু জাষ্ট। আগতে আবেলি ওলাই ঘূৰি ফুৰোঁ আৰু এতিয়া খালি সময় নোপোৱা হৈছোঁ। গতিকে আজি সেইকাৰণে ভাবিলোঁ আজি বন্ধও আছিলে, সেইকাৰণে ভাবিলোঁ আজি অকণমান ফুৰি আহোঁগৈ। গতিকে বাইপাছতে আছোঁ এতিয়া, লগৰ এটা তেল ভৰাবলৈ গৈছে আৰু দেখুৱাম আৰু ক'ত যাওঁ কি কৰোঁ। এনেই জাষ্ট চিম্পুল এটা ব্লগ হ'ব, তাকে আপোনালোকে চাই যাওক আৰু। আমি ফকলা ৰাস্তাইদি আহি আছোঁ আৰু এই ফকলা ৰাস্তাটোৱেদি খুব অহা হ'ল এটা সময়ত, বিশেষকৈ লকডাউনৰ টাইমত বহুত বেছি আহিলোঁ চাইকেল লৈ। একদম ভাল লাগি যায়, মন জোৰ পৰি যায়। এইখিনি পালোহি, খুব ধুনীয়া জেগা। আমি প্ৰায় আবেলি ইয়ালৈ আহোঁ, পোৱা নাছিলোঁ। আজি ফুৰিলোঁ সেইকাৰণে আহি যাওঁ এবাৰকৈ এটা নেচাৰেল জেগা একদম। গছ বিল আছে, মানে মাছ চাছো ইয়াত মাৰিবলৈ আহে মানুহ, আৰু কিছু মানুহ আহে বৰশী চৰশী পাবলৈও আহে, আৰু এইফালে ফিচাৰী আছে আপোনালোকে চক পুৰা বগলী খালি মাছ খাই আছে পুৰা ধুনীয়াকৈ, ফাটি গৈছেগৈ। চব কি ধুনীয়া জেগা, একদম ভাল লাগি যায়। আৰু এইফালে যিটো ৰাস্তা আছে, এইফালে একদম নিমাতী ওলাবগৈ পাৰি। এইফালে গৈ নামদফা ইক' কেম্পো আছে ইয়াত। এতিয়া চাগে ঠাণ্ডা দিন আহিছে যিহেতু, এতিয়া ইয়াতে অনুষ্ঠানো হ'ব কিবা কিবি, আৰু মানুহে পিকনিক খাবলৈও আহিব চাগে ইয়াত। এইফালে আহিব পাৰিব, ধুনীয়া জেগা একদম, পিকনিকৰ কাৰণে একদম বেষ্ট জেগা আৰু যোৰহাটৰ। আৰু এইফালে এইটো যিটো ৰাস্তা আছে, এইফালে দেখা নাই ৰ'দৰ কাৰণে, এইফালে আৰু ওচৰলৈ গৈ লওঁ। ৰাস্তা আছে এইফালেদি শান্তি আশ্ৰম যাব পাৰি, একদম ককিলামুখ ওলাবগৈ পাৰি, আৰু এইফালে নিমাতী। গতিকে দুটা ৰাস্তা, এইফালেও যাব পাৰিব, এইফালে যাব পাৰিব পিকনিকৰ কাৰণে। কৈ দিছোঁ আৰু আগতীয়াকৈ, যিসকলে গম নাপায়। এই নিমাতী ফালে যোৱা ৰাস্তাটোদি সোমাই আহি আছোঁ, আৰু ক'ত সোমাও নাজানো, আহি আছোঁ। বৰ ধূলি খালি দেই। আহি এইফালে সোমাই আহিলোঁ, আৰু এইফালে জেগা এটা আছিলে, নামটো কি আছিলে, গোহাঁই গাঁও নে কিবা আছিলে নামটো। আমি আহিছিলোঁ দুবাৰমান, এবাৰ চাইকেল লৈ আহিছিলোঁ, আৰু সেইবাৰ অভিজ্ঞতা বহুতেই বেলেগ আছিলে। মানে লকডাউনৰ সময়তে আহিছিলোঁ, পুলিচেও খেদিছিলে, এই বহুত বেলেগ ধৰণৰ অভিজ্ঞতা আছিলে। আৰু এইফালে চব পথাৰ চথাৰ আছে পূৰা মজাকৈ। বেলি ৱাহ, কি চিনেৰী, অস্ত বেলি, আকাশ, এইফালে চৰাই মাত, কি লাগিছে আৰু ইয়াতকৈ। ফাইনেলি গোহাঁইগাঁও ফালে আহি গ'লোঁ। এইখন গোহাঁইগাঁও কয় চাগে দেই, মই চিয়ৰ নহয় একদম। এইফালে আহিলোঁ, পুৰা ধুনীয়া জেগা,
দেখিছে আপোনালোকে এইফালে মানুহৰ ঘৰ আছে এইফালে গৈ ক'ত ওলাইগে মই নাজানো বেলেগ এদিন যাম আজি সময় নহ'ব এইফালে গৈ ক'ত ওলাইগে মই এইটো গম নাপাম আৰু ইয়ালৈ মানুহ আহিছে বহুত কি ধুনীয়া চিনেৰী একদম সঁচাকৈ মন ভাল লাগি যোৱা একদম গধূলি হ'ব হ'ল সেইকাৰণে ঘূৰি দিলোঁ আৰু গুচি আহিলোঁ আৰু তাৰপৰা ধুনীয়াকৈ ফটো চটো দুখনমান মাৰিলোঁ আৰু ভিডিঅ' কৰিও দেখালোঁ আৰু যিমান পাৰোঁ খালি বহুত বালি বহুত ধূলি গোটেই আকৌ গা ধুবগৈ লাগিব এতিয়া অৱস্থা বেয়া হৈ গৈছে আৰু ইয়াত দেখাইছোঁ আমি দলংখন যে পাই আহি গৈছিলোঁ সেই দলংখন পালোঁ এতিয়া ঘৰলৈ যামগৈ আৰু ভিডিঅ' চিডিঅ' নকৰোঁ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈ বাই বাই